নমস্কাৰ। চতুৰ্থ সংখ্যক নিশান্ত সমাৰোহৰ উপস্থিত আমাৰ সন্মানীয় অতিথিসকল, মঞ্চৰ সন্মুখত উপবিষ্ট আমাৰ সন্মানীয় ছাৰ বাইদেউসকল, লগতে মোৰ সতীৰ্থসকল, লগতে অনুষ্ঠানত উপস্থিত আমাৰ অগ্ৰজ দাদা বাইদেউসকল। আজি খুবেই এটি ভাল লগা দিন, কিয়নো আজি আমাৰ এটা স্বীকৃতি যে আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিষ্ঠানটোত শিকিলোঁ, যি শিক্ষা গ্ৰহণ কৰিলোঁ, তাৰ যি স্বীকৃতি থাকে, সেই স্বীকৃতিটো আজি আমি আনুষ্ঠানিকভাৱে সকলোৱে লাভ কৰিম আৰু আজি সকলোকে লগ পাইছোঁ। আৰু এই শিক্ষাগৃহটোত যেতিয়া মই প্ৰৱেশ কৰিছোঁ, আমাৰ যিসকল শিক্ষাগুৰুৱে আমাক শিক্ষা প্ৰদান কৰিছিল তেখেতসকলক দেখিছোঁ আৰু দেখিয়ে ভাল লাগি গৈছিল। আচলতে শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ কিমান অৰিহণা আছে সেই কথা আমি সকলোৱে প্ৰতিটো ক্ষণত আচলতে উপলব্ধি কৰোঁ। আজি কৰ্মৰত হৈ আছোঁ আৰু কৰ্মৰত প্ৰতিষ্ঠানখনক প্ৰতিটো ক্ষেত্ৰত আগবাঢ়োতে আচলতে তেখেতসকলে যিদৰে বুজনি দিছিল, যিদৰে শিক্ষা আমাক প্ৰদান কৰিছিল, সেই শিক্ষা প্ৰদান কৰাখিনি আমি প্ৰতিটো ক্ষেত্ৰতে আচলতে উপলব্ধি কৰিবলৈ সক্ষম হওঁ। আৰু বিশেষ নকওঁ, আচলতে সাংবাদিকতা সঁচা অৰ্থত ক'বলৈ গ'লে মই নিজে ব্যক্তিগতভাৱে কিন্তু সপোন দেখিয়ে আহিছোঁ। বৰ্তমান